নমস্কাৰ নিউজ নৰ্থ আছামৰ এক বিশেষ অনুষ্ঠানলৈ মই ৰমেন বৰাই সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ ওচৰলৈ আনিছোঁ এগৰাকী বিশেষ মহিলাক, যিগৰাকী মহিলা জন্মসূত্ৰে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ এগৰাকী জীয়ৰী আৰু বিবাহ সূত্ৰে গহপুৰৰ অতিকে ভিতৰুৱা অঞ্চল হিচাপে পৰিগণিত তথা বানবিধ্বস্ত অঞ্চল হিচাপে পৰিচিত ৰঙামুৰি অঞ্চলৰ পাপু মেধি নামৰ এগৰাকী যুৱকলৈ বিবাহ সূত্ৰে অহা এইগৰাকী তেতিয়াৰ যুৱতী তথা এতিয়া এগৰাকী বোৱাৰী অঞ্জলি দলে টেট শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাতে তেওঁ সীমাবদ্ধ নাথাকি নেৰানেপেৰা প্ৰচেষ্টাৰ বলত তেখেতে নিজকে প্ৰস্তুত কৰিলে এক বিশেষ পৰীক্ষা দিবলৈ আৰু সেই পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান ন্যায়িক দণ্ডাধীশ হিচাপে তেখেতে নিযুক্তি লাভ কৰিছে। বৰ্তমানলৈকে তেখেতৰ স্থান ঠিক হোৱা নাই যদিও তেওঁ বৰ্তমান এগৰাকী ন্যায়িক দণ্ডাধীশ হিচাপে জনাজাত হৈছে আৰু সেইগৰাকী অঞ্জলি দলেক মই আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। মই প্ৰথমতে জানিব বিচাৰিম যে মাজুলীৰ দৰে বৰ্তমান মাজুলী যথেষ্ট উন্নত হৈছে, যে এসময়ত মাজুলী বুলি ক'লে একেবাৰে পিছপৰা অঞ্চল এটা বুলিয়েই কয়। তেনেকুৱা এখন ঠাইত আপুনি জন্মগ্ৰহণ কৰি শিক্ষা লৈ প্ৰথমতে আপুনি এগৰাকী শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিলে। প্ৰথমতে আপোনাৰ এই শিক্ষক জীৱনৰ কথাটো আগত কৈ লওক। এই শিক্ষক জীৱনটো আচলতে মোৰ সপোন নাছিল, যদিও মই LLB 2013 চনত মই পাছ কৰিছোঁ ডিগ্ৰী LLB পাছ কৰাৰ পিছত তেতিয়া টেট ওলাইছিলে, টেটৰ প্ৰথম যিটো 2012ত তেতিয়া মই দিলোঁ। দিয়াৰ পিছত মই পাছ কৰিলোঁ। পাছ কৰাৰ পিছত মই নিযুক্তি পাই গ'লোঁ। গতিকে LLBটো পাছ কৰিলোঁ যদিও মই তাতে সমাপ্ত কৰি মই শিক্ষক হিচাপে বৰ্তমানলৈকে শিক্ষক হিচাপে মই কৰি আছিলোঁ। আপুনি শিক্ষকতা জীৱন জীয়াৰী কালৰ পৰা আৰম্ভ কৰিছিল নে বোৱাৰী হোৱাৰ পিছত আপুনি শিক্ষকতা জীৱন আৰম্ভ কৰিছিল? মই জীয়াৰী কালৰ পৰাই শিক্ষকতা জীৱন আৰম্ভ কৰিছিলোঁ। আপুনি প্ৰথম শিক্ষকতা ক'ত কৰিছিলে? প্ৰথম মই বৰপেটা ডিষ্ট্ৰিক্টত কৰিছিলোঁ শিক্ষকতা ME স্কুলত। তাৰপিছতে ৰজাবাৰীলৈ ট্ৰেন্সফাৰ হ'লোঁ আৰু এতিয়া বৰ্তমান মই লখিমপুৰ ডিষ্ট্ৰিক্টত কৰি আছোঁ। আপুনি ন্যায়িক দণ্ডাধীশ হিচাপে নিযুক্তি লাভ কৰিবলৈ কিদৰে প্ৰস্তুতি আৰম্ভ কৰিছিল? হয়, প্ৰথমতে আচলতে মই বিয়াৰ পিছত পাহৰিয়ে গৈছিলোঁ, কিন্তু 2019 চনত মই এখন পেপাৰত এড দেখিলোঁ যে তাতে আমাৰ গহপুৰৰে এগৰাকী বোৱাৰী বাইদেৱে যেতিয়া নিযুক্তি লাভ কৰিছে তেতিয়া মই দেখিলোঁ, ময়োতো LLB পাছ কৰিছোঁ, গতিকে ময়োতো যোগ্য, ময়ো পাৰিম। মোৰ সেইটো তেতিয়াৰ পৰা মই ভাৱটো আহিল আৰু সেই কথাটো মই মোৰ হাজবেণ্ড পাপু মেধিক ক'লোঁ। তেতিয়া তেখেতে মোক উৎসাহ দিলে আৰু মই ঘৰৰ মানুহকো ক'লোঁ, মোৰ শহুৰ শাহু, মোৰ মা দেউতা, মই সকলোকে কথাটো ক'লোঁ, মোৰ ইচ্ছাৰ কথাটো যে ময়ো এগৰাকী তেনেকুৱাকৈ দণ্ডাধীশ বা মেজিষ্ট্ৰেট বুলি কয় ইংৰাজীত, ময়ো মেজিষ্ট্ৰেট হ'ব পাৰোঁ। গতিকে তেতিয়া মোক সকলোৱে উৎসাহ দিলে যে হয় তুমি নিশ্চয় পাৰিবা, গতিকে চেষ্টা কৰা। গতিকে তেতিয়াৰ পৰাই মই চেষ্টা কৰিবলৈ ল'লোঁ। এই যি দণ্ডাধীশ হ'বৰ কাৰণে এটা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে, আপুনি শিক্ষকতা জীৱন চলোৱাৰ সমান্তৰালকৈ আপুনি এখন ঘৰো চলাবলগীয়া আছে। আপুনি কেনেদৰে প্ৰস্তুতি আৰম্ভ কৰিছিলে পঢ়াৰ ক্ষেত্ৰত? আচলতে ক'বলৈ গ'লে সেইটো খুবেই টান আছিল মোৰ কাৰণে, কিন্তু মই একমাত্ৰ পাৰিলোঁ মোৰ হাজবেণ্ডৰ কাৰণে। তেখেতে মোক প্ৰতিটো খোজতেই মোক সঁহাৰি দিছিল যে সেইটো তুমি পাৰিবা নিশ্চয়। গতিকে মই তেতিয়াৰ পৰাই মই স্কুললৈ যোৱাৰ আগে আগে মই পঢ়োঁ। যিমানখিনি মই সময় পাওঁ মই পঢ়াতেই কৰোঁ আৰু পঢ়াতেই কটাওঁ। মই অবাবত কেতিয়াও সময় নষ্ট কৰা নাছিলোঁ। মই স্কুলৰ পৰা আহিও আধা ঘণ্টামান ৰেষ্ট লওঁ, তাৰপিছত আকৌ পঢ়িবলৈ আৰম্ভ কৰোঁ। তেনেকেই মই ল'ৰা ছোৱালী বা হাজবেণ্ড পৰিয়াল সকলো তেনেকেই মই চলাই গৈছিলোঁ। নদীদ্বীপ মাজুলীৰ পৰা আহি গহপুৰ অতিকে ভিতৰুৱা অঞ্চল হিচাপে পৰিচিত এই ৰঙামুৰি অঞ্চলৰ পৰা আপুনি পৰীক্ষাত অৱতীৰ্ণ হৈ ন্যায়িক দণ্ডাধীশ হিচাপে নিযুক্তি লাভ কৰিছে। এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনে হ'ব? অনুভৱ আচলতে মই কি ক'ম, যেতিয়া মই ৰিজাল্টটো পালোঁ, যেতিয়া মই মোবাইলত চাই ৰিজাল্টটো ৱেবছাইটত চাই দেখিলোঁ, মোৰ এনেকুৱা লাগিছে মই কান্দো নে হাঁহো নে তেনেকুৱা মোৰ লাগি গৈছে। ইমান ভাল লাগি গৈছে যে মই 4 বছৰ
খুব প্ৰায় 5 বছৰ মই 2019 পৰা মই একদম অহৰহ চেষ্টা কৰি আছোঁ গতিকে ইমান বছৰৰ পিছত যেতিয়া মই মোৰ প্ৰাপ্য ৰিজাল্টটো পাইছোঁ প্ৰাপ্য বুলিয়ে কৈছোঁ মই যিটো আশা কৰি আছিলোঁ সেইটো যেতিয়া মই পাইছোঁ মোৰ এনেকুৱা অনুভৱ হৈছে মানে মই ক'ত আছোঁ সঁচাই মই চিলেকশ্যন হৈছোঁনে মোৰ তেনেকুৱা লাগি গৈছিল আপোনাৰ এই সফলতাত আপুনি আপোনাৰ স্বামীৰ কথা ক'লেই আৰু আপোনাৰ নিজৰ পিতৃ মাতৃ তথা শাহু শহুৰে আপোনাক কেনেদৰে আপোনাৰ অনুপ্ৰেৰণা যোগাইছিল মই ক'বলৈ গ'লে আচলতে মই লাকি হয় মই প্ৰতিটো ক্ষেত্ৰতে মোৰ মা দেউতাই হওক মোৰ শহুৰ শাহুৰেই হওক বা মোৰ বাই ভনী আৰু মোৰ জে শাহু বা দাদা মোক চবেই প্ৰতিটো ক্ষেত্ৰতে মোক সহায় কৰিছে তেওঁলোকে সদায় মোক মানে ইনকাৰেজ কৰে যে এনকাৰেজ সদায় কৰি থাকে যে তুমি পাৰিবা পঢ়া কষ্ট কৰা কষ্টৰ অসাধ্য একো নাই গতিকে সেইমতে ময়ো পূৰা নিজকে প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিলোঁ আপোনাৰ এই যে ন্যায়িক দণ্ডাধীশত আপুনি নিযুক্তি লাভ কৰাৰ পিছত আপোনাৰ ভৱিষ্যতে আপুনি আৰু কিবা প্ৰতিযোগিতাৰ কাৰণে বা আৰু কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে অৱতীৰ্ণ হোৱাৰ কথা ভাবিছে নেকি নাই মই ভবা নাই মই আচলতে এইটো ফিল্ডতে মই ল পঢ়ি থাকোঁতে মোৰ আচলতে এইটো এইম আছিল যে মই ভৱিষ্যতে এগৰাকী মেজিষ্ট্ৰেট হ'ম আৰু তেনেকেই হয়তো মই সময়ৰ খুঁতত অকণ কেইবছৰমান পাহৰি গৈছিলোঁ বিয়াৰ পিছত কিন্তু যেতিয়া মই সেইখিনি মানে অনুভৱ কৰিলোঁগৈ যে নাই মই কৰিব লাগিব মোৰ সপোনটোতো মোৰ এটা বেলেগ এটা বস্তু যিহেতু মই শিক্ষকতা কৰি আছিলোঁ যদিও মোৰ সপোনটো এক্সট্ৰা হৈ আছে গতিকে মোৰ সেই মানে লক্ষ্যটোৱেই আছিল মোৰ মেজিষ্ট্ৰেট হোৱাৰ গতিকে মই এইটো দিশতে মই ভালকৈ মোৰ যিমানখিনি মোৰ সক্ষম মই যিমান পাৰোঁ মই দিবলৈ 100% দিবলৈ মই চেষ্টা কৰিম ন্যায়িক ক্ষেত্ৰতে আপুনি যিহেতু ক'লে যে আপুনি যিটো ভাবিছিলে সেইটোত আপুনি সফল বুলি ভাবিছোঁ বুলি ক'লে এই ক্ষেত্ৰত আপুনি যিহেতু যথেষ্ট কষ্ট কৰি পেলাই আজি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছে আপুনি অন্যান্য যিসকল মহিলা বা যুৱতী আছে যিসকলে LLB পাছ কৰিছে বা তেওঁলোকে বেলেগ কিবা চাকৰি কৰিছে তেওঁলোকৰ বাবে আপুনি কি পৰামৰ্শ আগবঢ়াব হয় নিশ্চয় মই এছপাইৰেণ্টসকলক ক'ম যে বিফল হ'লেও কেতিয়াও ভাগি যাব নালাগে প্ৰথমতে তুমি উইল পাৱাৰটো তোমাৰ হ'ব লাগিব মজবুত হ'ব লাগিব তাৰপিছত অধ্যৱসায় যে পাৰ্চিষ্টেঞ্চটো খুবেই প্ৰয়োজন তুমি অধ্যৱসায় কৰিব লাগিব ধৈৰ্য লাগিব আৰু কঠোৰ সাধনা লাগিব আৰু হাৰ্ড ৱৰ্কটো নিশ্চয় লাগিব গতিকে সেইখিনি যদি থাকে আৰু ভগৱানৰ ওপৰত যদি বিশ্বাস ৰাখি সেইখিনি কৰি যায় তেতিয়াহ'লে নিশ্চয় সফল হ'ব এই পৰীক্ষাটোৰ বাবে আপুনি 24 ঘণ্টাৰ ভিতৰত কিমান সময় অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছিল যিহেতু আপুনি এগৰাকী গৃহিণী শিক্ষয়িত্ৰী আৰু এগৰাকী মাতৃ বা এগৰাকী পত্নী এগৰাকী বোৱাৰী আচলতে কিমান সময় পাইছিলোঁ বুলি ক'লে মানে মই সঠিককৈ ক'ব নোৱাৰিম কিয়নো মই মানে স্কুলৰ পৰা অহাৰ পিছত মই এনেই কেতিয়াও সময় নষ্ট কৰা নাছিলোঁ মই যিমান সময় পাওঁ যেতিয়াই পাওঁ মই কিতাপখন মেলোঁ আৰু যেতিয়া মই স্কুল বন্ধ হয় তেতিয়া কিন্তু মই মানে আপোনাৰ ধৰক খুব বেছি মই ৰাতি শোৱাটো আৰু খোৱা বোৱা গোটেই মিলি 6 ঘণ্টা 7 ঘণ্টা মই খৰচ কৰোঁ বাকীখিনি সময় মই পঢ়িয়ে কটাওঁ এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এক দায়িত্ব আছিল বা তেওঁলোকৰ প্ৰতি একাত্ম হৈ পৰিছিলে বৰ্তমান ন্যায়িক দণ্ডাধীশ হিচাপে আপুনি নিযুক্তি লাভ কৰাৰ পিছত সেইসকল ছাত্ৰ ছাত্ৰী বা সেইখন বিদ্যালয়ক এৰিব লাগিব এতিয়া আপুনি কি ক'ব সেই বিষয়ে সেয়াতো মোৰ দুখ থাকিব কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষয়িত্ৰী হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ লগত বেলেগ এটা সম্পৰ্ক গঢ় লৈ উঠে গতিকে সেইখিনি দুখটো মোৰ থাকিবই তথাপিও মই যিহেতু আৰু এটা ডাঙৰ দায়িত্ব সমাজৰ কাৰণে কাম কৰিব গৈ আছোঁ গতিকে সেইখিনিতো সুখী আৰু ল'ৰা ছোৱালীবিলাকৰ কুশল মংগল মই কামনা কৰিম আমিও আপোনাৰ যি ভৱিষ্যত যাত্ৰা সেই যাত্ৰাত আপুনি দুপে আগুৱাই যাওক সেয়ে কামনা কৰি আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ নমস্কাৰ ধন্যবাদ থাকিল আপোনালৈ ধন্যবাদ